নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল। আজি ৰাতিপুৱা চাহ খোৱাখিনি দেখুৱাইছোঁ অকণমান। এয়া হৰলিক্স গুলি দিছোঁ, এয়া নিয়াছোঁ ডাঙৰ ধন আৰু তাৰ লগত লগৰ এটা আছে, দুয়োটাকে একেলগে খাবলৈ লৈ আহি আছোঁ। এয়া খাব দিছোঁহি আৰু সিহঁতক, ধনৰ লগৰে হয় এটা, একেলগে দিছোঁ আৰু খাবলৈ যিহেতু একেলগে আছে। আৰু ইফালে ৰাতিপুৱা আয়োজনখিনি কৰি আছোঁ। আলু কাটি আছোঁ, দাইলৰ লগত দিব লাগিব। আৰু ভাতটো বহাই আছোঁ বাৰু, ভাত বহাই ইহঁতক খুৱাই বোৱাই চাহ তাহ খুৱাই বোৱাই লৈ ভাতৰ আয়োজন কৰিছোঁ। আৰু ইফালে শুকুতি অলপ বনাইছোঁ। আৰু শুকুতিখিনি বনালে প্ৰথমে পানী অলপ গৰম কৰি ল'ব, শুকান মাছখিনি ধুই ল'ব আৰু হালধি কেঁচা হালধি আদা নহৰু একেলগে গুচাই পেলাই ধুই পখালি খুন্দি ল'ব, তাৰপিছত এনেকৈ পেলাই দিব আৰু খাৰ অলপ ছটিয়াই দিব। এয়া হৈ গৈছে আৰু।